কিছুদিনৰ ভিতৰতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বাবে আৰু ৮,০০০ যুৱক যুৱতীৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব আৰু খুব অহা কিছুদিনৰ ভিতৰতে আমাৰ ৰাজ্য চৰকাৰত আৰু ২৫,০০০তকৈও বেছি যুৱক যুৱতীয়ে নিযুক্তিৰ সুবিধা পাব। তাৰ ফলস্বৰূপে আমি ১,০০,০০০ৰ সংখ্যা পাৰ কৰি যাবলৈ সক্ষম হ'ম আৰু অসমত চৰকাৰী কৰ্মসংস্থাপন মেধাৰ ভিত্তিত প্ৰদান কৰা আমাৰ যি লক্ষ্য, সেই লক্ষ্যত আমি অবিৰতভাৱে এক অগ্ৰগামী যাত্ৰা অব্যাহত ৰাখিবলৈ আমি সক্ষম হ'ম। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে জলসম্পদ বিভাগৰ আজি নিযুক্তি পোৱা সহকাৰী অভিযন্তাসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আমাক বুজাই কৈছে। ৰাজ্যত নতুনকৈ জিলা উপজিলা আদিৰ সৃষ্টিৰ ফলত আৰু জলসম্পদ বিভাগক আমি এক প্ৰায়ৰিটি সেক্টৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ জলসম্পদ বিভাগত মানৱ সম্পদৰ প্ৰয়োজনীয়তা ক্ৰমে বৃদ্ধি পাইছে। বৰ্তমান আমাৰ জলসম্পদ বিভাগত সহকাৰী অভিযন্তাৰ ২২৫টা পদ আছে। এই ২২৫টা পদৰ ৭০% আমি পাব্লিক সাৰ্ভিস কমিশনৰ জৰিয়তে নিযুক্তি প্ৰদান কৰোঁ আৰু ৬০% পদ আমি কনিষ্ঠ অভিযন্তাৰ পৰা পদোন্নতিৰে পূৰণ কৰোঁ। ৰাজ্যৰ লোকসেৱা আয়োগে পৰিচালনা কৰা লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আজি আমি ৬২ গৰাকী সহকাৰী অভিযন্তাৰ পদত নিযুক্তি দিম। ইয়াৰ পিছতো জলসম্পদ বিভাগত আমাৰ ২২জন আৰু ইঞ্জিনিয়াৰৰ পদ খালী থাকিব আৰু আমি আশা কৰিম যে অহা কিছুদিনৰ ভিতৰত এই পদকেইটি পূৰণৰ বাবেও ৰাজ্যৰ জলসম্পদ বিভাগে ব্যৱস্থা ল'ব। আটাইতকৈ এটা লক্ষণীয় দিশ হৈছে যে যোৱা ২টা বছৰত অসমত অভিযন্তাসকলৰ নিযুক্তি যথেষ্ট বৃদ্ধি পাইছে।